আজি মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ। আজি মোৰ ভাতৰ থালিখনত আছে মাহৰ দাইল, এইফালে আছে কেঁচা পিঁয়াজ, এইফালে আছে মাছ ভাজি, এইফালে আছে ভেন্দি ভাজি, এইফালে আছে তিতা কেৰেলা আলু ভাজি। আৰু আপোনালোকে খালেনে যদি বনাই খাই বুলি আৰু মোৰ দিছে অকণমান এনজয় কৰক। মজা ভেন্দি ভাজি। আৰু বন্ধুসকল, এৰে মাজতে কথা এটা কওঁ। মোৰ অংশু ভাই চেনেলটো চাগে আৰু নাপামেই। মানে কি হ'ল, আজি 3-4দিনমান হ'ল, মানে কি গুগলৰ পৰা এটা মেইল আহিল। মেইলটো ক্লিক কৰোঁতে মানে কি মোৰ জিমেইলটো নোহোৱা হৈ গ'ল, আৰু তাৰে কাৰণে মই ইউটিউব চেনেলটো মানে কি ভিডিঅ' দিব পৰা নাই। চেষ্টা কৰি আছোঁ ইউটিউব চেনেলটো ঘূৰাই আনিবৰ কাৰণে, বহুত চেষ্টা কৰিছোঁ, বহুতখিনিয়ে কষ্ট কৰিছিলোঁ, আপোনালোকেও ছাপোৰ্ট কৰিছিল, বহুখিনি আগবাঢ়ি গৈছিলোঁ। মানে কি ক'ব নোৱাৰোঁ আৰু ঘূৰি আহে নে নাহে। সেইকাৰণে এইটো নতুনকৈ আকৌ চেনেল এটা বনাইছোঁ। প্লিজ এইটো চেনেলত আপোনালোকে অলপ ছাপোৰ্ট কৰিব মোক। সেইটো চেনেল আহিলেতো কথাই নাই। 7 দিন সময় দিছে, 7 দিনৰ পাছত যদি 7 দিনৰ আগত যদি মই মানে কি চেনেলটো ঘূৰাই আনিব নোৱাৰোঁ, 7 দিনৰ পিছত মোৰ ইউটিউবটো নোহোৱা হৈ যাব। ইউটিউবে মানে কি উৰাই দিব। তাকে মনটো ইমান এটা ভাল নাই। তথাপিও মন বেয়া হ'লেওতো উপায় নাই। এনেকৈ হ'লেও ভিডিঅ' বনাইছোঁ। প্লিজ আপোনালোকে মোৰ নতুন চেনেলটো ছাপোৰ্ট কৰিব। মজা।
এনেকুৱা ভিডিঅ' সদায় পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।